ডিজিপি, প্ৰিন্সিপাল ছেক্ৰেটাৰী, এডমিনিষ্ট্ৰেটৰ আৰু আমাৰ 4খন জিলাৰ উপায়ুক্ত আৰু SP সকলৰ সৈতে এখন বৈঠক আমি বাক্সাত কৰিছিলোঁ। আৰু ইয়াত এইখন বৈঠকত আমি বহুত কথা ডিছকাছ কৰা হ'ল। ল এণ্ড অৰ্ডাৰৰ পৰা আৰম্ভ কৰি ডেভেলপমেণ্টৰ কথা, বড়ো একৰ্ডৰ ওপৰতো আমি কি কাম কৰিবলগীয়া আছে সেইখিনিৰ ওপৰতো আমি কিছু ডিছকাছ কৰিলোঁ। ডেপুটি কমিশ্যনাৰ SP সকলকো কোৱা হৈছে যে যিবিলাক কাম কৰি আছে সেইখিনি কাম আমি সোনকালে কৰিব লাগে। ক'ভিডৰ ওপৰতো আমি ডিছকাছ কৰিছিলোঁ যে কিবা সমস্যা আছে, যি সমস্যা আছে, ICU কম আছে বা ক'ভিড কেয়াৰ চেণ্টাৰৰ প্ৰয়োজন আছে, সেইবিলাক বিষয়ে আমি আজি ডিছকাছ কৰিলোঁ আৰু এই ডিছকাছন আমাৰ খুব ফ্ৰুটফুল হৈছে। আমি নিৰ্বাচন কেতিয়া হ'ব সেইটো কোৱাটো সম্ভৱ নহয় মোৰ ফালৰ পৰা। ষ্টেট ইলেকশ্যন কমিশ্যনে জনাব ইলেকশ্যন কেতিয়া হ'ব, কিন্তু ইলেকশ্যনটো এটা সময়ত হ'বই, এতিয়া নহ'লেও 2 মাহ 3 মাহ 4 মাহৰ ভিতৰতো হ'ব। সেই ইলেকশ্যনৰ সংক্ৰান্তত যিসকল ৰিটাৰ্ণিং অফিচাৰ আছে তেওঁলোকে পলিং ষ্টেচনৰ পৰা আদি কৰি সকলো ব্যৱস্থা যাতে ক'ভিড প্ৰট'কল মতে কৰে। আপোনালোকে জানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই অলৰেডি এটা বিহাৰৰ ইলেকশ্যনৰ কাৰণে SOP এটা পাব্লিছ কৰিছে আৰু সেই SOPৰ ওপৰত বেছ কৰি ষ্টেট ইলেকশ্যন কমিশ্যনে জিলাৰ উপায়ুক্তসকলক জনাব আৰু সেইটোৰ ওপৰত বেছ কৰি পেলাই ইলেকশ্যন পতা হ'ব। কিন্তু তাৰ কাৰণে প্ৰিলিমিনেৰী কিছুমান ব্যৱস্থা ল'বৰ কাৰণে উপায়ুক্তসকলক আমি আজি মিটিংখনত ডিছকাছ কৰিছোঁ। এই বিষয়ে আলোচনা কৰিছোঁ, গোটেইখিনি কথা মই ইয়াতে ক'ব নোৱাৰোঁ। আমি কৈছোঁ যে ল এণ্ড অৰ্ডাৰ যাতে মেইনটেইন হৈ থাকে BTG এৰিয়াটোত সকলো ফালৰ পৰা, আৰু অস্ত্ৰ শস্ত্ৰৰ ক্ষেত্ৰতো যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়, কোনো গ্ৰুপৰ মাজত ক্লেছ নহয়, সেইটো ব্যৱস্থা ল'বৰ কাৰণে আমি SP সকলো কৈছোঁ। ইতিমধ্যে SP লেভেলত চলি আছে আৰু সেই বিষয়ে মই বিশেষ ক'ব নোখোজোঁ, কিন্তু অলপতে যিহেতু বড়ো একৰ্ডখন যেতিয়া চলি হৈছিলে সকলো উগ্ৰপন্থী দলেই তাত পাৰ্ট লৈছিলে আৰু তেওঁলোকে অলৰেডি আৰ্মছ চাৰেণ্ডাৰ কৰিছে আৰু আমাৰ যিটো খবৰ আছে যে কিছুমান হয়তো এতিয়াও আছে, সেইখিনি অনাৰ ব্যৱস্থা কৰিবলৈ আমি প্ৰশাসনৰ জিলা কোৱা হৈছে। জানে যে বড়ো চুক্তি হোৱাৰ পিছতে ক'ভিডৰ সমস্যা আহিলে, লকডাউন হ'ল গোটেই দেশতে, সেই সমস্যাৰ কাৰণে যোৱা 3-4 মাহ আমাৰ এনেকৈ গ'ল। কিন্তু এতিয়া অসম চৰকাৰে যিখিনি ব্যৱস্থা ল'ব লাগে আৰু ভাৰত চৰকাৰে যিখিনি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাখিনি অহা 1 মাহৰ ভিতৰত আমি লোৱাৰ ব্যৱস্থা কৰিছোঁ। য'ত কমিশ্যন এষ্টাব্লিছ কৰিব লাগে, কমিটি বনাব লাগে, সেই কমিটিবিলাক কৰা হৈছে। যিবিলাক ডেভেলপমেণ্টেল স্কিম আছে সেইবিলাকৰ ক্ষেত্ৰত মাটিৰ ব্যৱস্থা কৰিব লাগে, আমি প্ৰিন্সিপাল ছেক্ৰেটাৰীক কৈছোঁ যাতে তাৰ কাৰণে তেওঁলোকে মাটি উলিয়াই ব্যৱস্থা কৰে। আপুনি গম পাইছে যে বড়ো একৰ্ডৰ এটা আছিলে যে বড়ো ভাষাটোৰ ওপৰত এটা ডাইৰেক্টৰেট হ'ব লাগে। কাইলৈ শিক্ষক দিৱসৰ দিনা মুখ্যমন্ত্ৰী মহোদয়ে সেইটো ইনগৰেট কৰিব। সেইকাৰণে বড়ো একৰ্ডৰ যিখিনি ব্যৱস্থা আছে সেইখিনি কিছু দিলে হ'ল ক'ভিডৰ কাৰণে, কিন্তু এতিয়া আৰু কোনো দিলে হ'ব নালাগে।